লওকচোন আজি মইনো বেঙেনা কেনেদৰে খালোঁ আপোনালোককো দেখাওঁ। আৰু এইফালে 3টা বেঙেনা লৈ ল'লোঁ আৰু 2টা বিলাহী লৈছোঁ। তাৰপাছতে এইফালে বেঙেনাকেইটা এনেদৰে কাটি ল'লোঁ আৰু বিলাহীকেইটাও ফালি ল'লোঁ। ফালি পেলাই পেনখন পাতি তাতে অলপ মিঠাতেল দি দিছোঁ। এয়া মিঠাতেল দিয়াৰ পাছত এতিয়া মিঠাতেলখিনি গৰম হোৱাৰ পাছত পেনখন লৰাই দিছোঁ যাতে পেনখনৰ চাৰিওফালে তেলখিনি লাগি যায়। আৰু এনেদৰে লাগি যোৱাৰ পাছত মিঠাতেলখিনি যেতিয়া গৰম হ'ল, এতিয়া মই ইয়াতে বেঙেনাখিনি ধুনীয়াকৈ দি ল'ম। বেঙেনা আৰু বিলাহীকেইটা ইয়াতে দি ল'ম ধুনীয়াকৈ। আৰু এনেদৰে যদি আপোনালোকে খোৱা নাই এবাৰ খাই চাবচোন, খালে আকৌ দ্বিতীয়বাৰ খাবলৈ মন যাব। আৰু এনেদৰে গোটেইখিনি দিয়াৰ পাছতে মই অলপ নিমখ ছটিয়াই দিছোঁ। আৰু নিমখ ছটিয়াই দিয়াৰ পাছত অলপ দেৰিৰ কাৰণে ঢাকি ৰাখিছোঁ। আৰু এয়া দেখিছে মোৰ ধুনীয়াকৈ এটা ছাইড সিজি গৈছে। আৰু এনেদৰে লৰাই লোৱাৰ পাছতে মই আকৌ ইফাল সিফাল কৰি দিছোঁ। দেখিছে এনেদৰে লৰাই দিব মাজতে, নহ'লে এটা ছাইড সিজিব এটা ছাইড নিসিজা হৈ থাকিব। সেয়েহে মই ধুনীয়াকৈ আকৌ লৰাই লৈছোঁ এইফালে। এনেদৰে ইলুটি সিলুটি কৰাৰ পাছত মই আকৌ অলপ দেৰিৰ কাৰণে ইয়াক ঢাকি দিছোঁ সিজিবৰ কাৰণে। আৰু এইফালে মই কাটি লৈছোঁ অলপ ধনিয়া আৰু পিঁয়াজ এটা, এইফালে জলকীয়া এটা দিছোঁ। বেছিকৈ দিয়া নাই, আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে। আৰু এইফালে মই এতিয়া বেঙেনাখিনি দেখিছে ধুনীয়াকৈ সিজি গৈছে। আৰু সিজি যোৱাৰ পাছত মই এইফালে কাটি থোৱা ধনিয়া আৰু পিঁয়াজখিনিৰ ওপৰতে মই বেঙেনাখিনি ঢালি লৈছোঁ। আৰু এনেদৰে ঢালি লোৱাৰ পাছতে এটা আপোনালোকে হাতেও পিটিকিব পাৰে, কিন্তু গৰম হৈ থকাৰ কাৰণে মই এটা গিলাচ লৈ লৈছোঁ। আৰু গিলাচটোৱে এনেদৰে ধুনীয়াকৈ পিটিকি ল'ম। এয়া দেখিছে মোৰ পিটিকা ৰেডি হৈ গৈছে। আৰু এনেদৰে আপোনালোকে খোৱা নাই যদি এবাৰ খাই চাবচোন, বহুত ভাল লাগে। আৰু এয়া মোৰ বেঙেনা পিটিকা ৰেডি। আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।